আমি 17টা সমষ্টিত আমি প্ৰাৰ্থিত্ব দিছো আৰু এই 17টা প্ৰাৰ্থী আমি নিশ্চিতভাৱে আমি জিকাই লৈ আহিম বুলি আমি আমাৰ দৃঢ় বিশ্বাস। ইমান দিনে এজেপিৰ পৰা কংগ্ৰেছ বিজেপি আজি অসমৰ জনগণে যি ভুৱা প্ৰতিশ্ৰুতি দি কাম কৰি আহিছে, অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে। সেয়েহে জয় ভাৰত পাৰ্টি আৰু জেএমএম অসমত এটা পৰিৱৰ্তন আনাৰ বাবে নতুন প্ৰজন্মক নতুন আকাংক্ষা লৈ কাম কৰিব বিচাৰি আছে। মই আপোনালোকে সকলোৱে জানে যোৱা বিটিআৰ নিৰ্বাচনতো ভাগ্যমা মহিলাৰ ডাঙৰীয়া ইয়াতে এককভাৱে খেলাৰ সিদ্ধান্ত লৈছিলে, কিন্তু ৰাইজক যি মিছা কথা কৈ এককভাৱে খেলিম বুলি কৈ ৰাইজে ভোট প্ৰদান কৰাৰ পিছত তেওঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভৰিৰ তলত তেওঁ যি নামিলে এটা দুৰ্ভাগ্যজনক কথা। বিৰুদ্ধে বিপিএফক ভোট দিছিলে, কিন্তু ভাগ্যমা মহিলাৰী ডাঙৰীয়া যি মিথ্যাচাৰ, যি বিটিআৰবাসী ৰাইজক যি ধোকা দিয়াৰ কাম কৰিছে, ভোট নাপালে যি বিজেপিৰ ওচৰত যি এলায়েন্স কৰিলে, দুৰ্ভাগ্যজনক কথা। আৰু মই ভাবো বিটিআৰবাসী ৰাইজে এইবাৰ ভাগ্যমা মহিলাৰী কেতিয়াও বিশ্বাস নকৰে, আৰু যিকেইটা বিপিএফৰ প্ৰাৰ্থী আছে গোটেই জাগাত হাৰিব আৰু বিটিআৰবাসী ৰাইজে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি মই কম। কংগ্ৰেছৰ লগত কোনো ধৰণৰ এলায়েন্স নাই, কোনো ধৰণৰ কথা বাৰ্তা হোৱা নাই। যদি কংগ্ৰেছৰ লগত যদি এলায়েন্স থাকিলে হয় আপোনাসকলে সংবাদ মাধ্যমত নিশ্চয় গম পালে হয়। আমি কংগ্ৰেছৰ লগত কেতিয়াও আমি এলায়েন্স কৰিব নোৱাৰো, কাৰণ কংগ্ৰেছে এটা সময়ত আদিবাসী লগতে অসমৰ সৰু সৰু জনগোষ্ঠীক তেওঁলোকে মিথ্যাচাৰ, তেওঁলোকে ভুৱা প্ৰতিশ্ৰুতি দি আহি একোকে কাম কৰিলে, যাৰ কাৰণে কংগ্ৰেছৰ সলনি বিজেপি আনিছিলে, বিজেপিও সেয়াই কৰিলে, যাৰ কাৰণে এবাৰ ঝাৰখণ্ড মুক্তি মৰ্চা আৰু জয় ভাৰত পাৰ্টি অসমত এটা পৰিৱৰ্তন আনিব বুলি মই কব। দলীয়ভাৱে কোনো আলোচনা হোৱা নাই, কিন্তু অসমত যে বিজেপিৰ এগেইনষ্টত এটা নিৰ্দলীয় চৰকাৰ হ'বলৈ গৈ আছে সেইটো নিশ্চিত। পাৰ্টি ৰাজ্যিক সভাপতি টিআৰ ওপৰ আৰু মই অসমৰ গোটেই চুবুৰীয়া প্ৰচাৰ কাৰ্য চলাই আছো, আৰু মই নিজে 70 নং বিশ্বনাথ বিধানসভা সমত মই নিজে এবাৰ প্ৰাৰ্থী আৰু মই